হাই মোৰ প্ৰিয় বন্ধু বান্ধৱীসকল সকলোলৈ মোৰ ইউটিউব চেনেল বসন্ত ব্লগত স্বাগতম জনালোঁ। আজি মই আহিছোঁ মানে বিশেষ একো কাম নাছিলে, সেইকাৰণে মাছ মাৰিবলৈ আহিলোঁ। তো সেইকাৰণে আহক এতিয়া কেনেকৈনো মাছ মাৰোঁ ভিডিঅ'টো আৰম্ভ কৰোঁ।
we dreaming, dreaming? Are we dreaming? Are we dreaming? Are we dreaming? মাছ মাৰিব আহিলোঁ, কিন্তু কি হ'ব আৰু দাঙি চাওঁ বাৰু, দেখাই দিম সকলোকে, চাই থাকক। এটাও নাহিলে মাছ, একদম মানে কি কবি আৰু। এটাও মাছ নাহিলে, ভাগৰ লাগে। চ' তাৰমানে কি লকডাউন চলি আছে না, ইফালে আমাৰ গোটেই জগতত মানুহৰ লকডাউন, ইফালে বৰষুণৰ লকডাউন, আৰু ইফালে মাছৰ লকডাউন। পানী বাহাত বাঢ়িছে, মই ভাবিলোঁ মাছ আহিব, জালখন পাতিলে দাদাই, বোলো মাছ মাৰিম, কিন্তু নাই, বোলে ককাইদেউ আমি নাযাং দে বুলি কৈছে। মই চিন্তা কৰিলোঁ কিয়া, লকডাউন চলি আছে সেইকাৰণে নাযাং দে, তহঁতৰ জালখনত নুঠং দে বুলি কৈছে। মই চিন্তা কৰি পোৱা নাই, কিয় বা ক'লে তেনেকৈ। তাৰপিছত মই চিন্তা কৰিলোঁ, যোৱাকালি সোমবাৰ আছিলে, দেওবাৰ আছিলে 15 আগষ্ট, বোলো আজিৰ পৰা বোলো লকডাউন খুলি দিব। মই ভাবিলোঁ মাছ সকলো আহিব আমাৰ ঘৰত আলহী হিচাপে। তাৰপিছত চিন্তা পাতি কৈ কিনে আহিলোঁ মাছ মাৰিবা, আজি বোলে নাহোঁ বুলি কৈছে, ঠিক নাই কেতিয়া আহিব। চ' সেইকাৰণে মাছ নুঠোঁ বুলিয়ে নাহে, মানে মাছ নাহে এতিয়া, মানে এতিয়ালৈকে এটা পোৱা নাই। 1 ঘণ্টা হ'ল মাছ মাৰা, এটাও পোৱা নাই এতিয়ালৈ। বহুত দুখ পালোঁ। ইফালে মাছৰ লকডাউন, ইফালে বৰষুণৰ লকডাউন, আৰু ইফালে মানুহৰ লকডাউন, কোনোফালে কোনো যাব নোৱাৰে। সেইকাৰণে মানে আছোঁ আৰু ইয়াতে। বহুত ভাগৰ লাগিছে, ভোকো লাগিছে, এইডাল ৰ'দত বাপৰে বা। চাওঁ আৰু অকণমান সময় চেষ্টা কৰি, কিজানি বা আহেও, মাতোঁ আমাৰ মাছৰ ককাইদেউহঁত, মামাহঁতেও আহৌ আহ। আমাৰ মায়ে মাতিছি আলহী হিচাপে, এসাঁজমান খাই যাব আহি। অ' পেহা যা, কঞ্চিটোৱে ভাঙি থাকিলে দেখোন। ভাঙিয়ে থাকিলে এতিয়া। মাইলা আহি যাও, এটামান মাছ আহি যাও। ককাইদেউহঁত মায়ে অপেক্ষা কৰি আছে, ৰান্ধনী শালত অপেক্ষা কৰি আছে, বোলো নাহে, নাহোঁ বুলি কৈছে মাছকেইটা। আইঅ' কালি মই বৰালি মাছটোক বুজিছনে, ফোন কৰি চালোঁ, বৰালি মাছটো ৰাতি মোক 12টা বজাত কৈছে, মই আহিম বুলি কৈছে, তহঁতৰ জালখনত উঠিম বুলি ক'লে। মই ভাবিলোঁ হয় দে, আহিবি যদি আমাৰ ঘৰত আলহী হিচাপে। মই সেইকাৰণে জালখন পাতিলোঁ, মাছ মাৰিব আহিলোঁ। এতিয়া বৰালি ককাইদেউ কৈছে বোলে নাযাং দে বুলি কৈছে, আজি কিবা বোলে লকডাউন হৈ আছে, সেইকাৰণে নাহে। যা নাহোঁ বোলো, নাই
ময়ো জানেগৈ আৰু কালি আহিম দে ন ককাইদেউ বাই বাই কি হ'ব আৰু মানে দুখৰ কপাল দে যাংগৈ